তেনেকুৱাই মানে আমাক মাৰি পেলাব। হয়, দেশত বহুত ধৰণৰ আইন ওলাল, বহুত আইন ওলাইছে, সেই আইনেও আমাক ৰক্ষা কৰিব পাৰে। ভাৰতীয় যি ভাৰত সংবিধানৰ মন্দিৰ যিবিলাক আইন প্ৰণয়ন কৰা হৈছে, ইমপ্লিমেণ্ট কৰা হৈছে, সেই আইনেও আমাক নাৰী সকলক কৰিব পাৰে। তো সেইকাৰণে মই আজি ইয়াত তেওঁলোকৰ পৰিয়াল ফেমিলিৰ লগত অলপ শ্বেয়াৰ কৰি আৰু মই আশা ৰাখিছোঁ নাৰী সদায় মানে সেই লাইনত মানে ব্যৱহাৰ কৰিব নালাগে। কাৰণ নাৰী পেলনীয়া বস্তু নহয়, যোনে যেনেকৈ পাৰে